তো আজি এটা বেলেগ ঠাইলৈ আহিছোঁ, নিশ্চয় আপোনালোকে চাব অলপ পিছত। কিবা সুন্দৰ ঠাই। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হাই হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বলক এতিয়া য'ত আহিছোঁ অলপ ধুনীয়া ব্লগ। তো বলক এই ভিডিঅ'লৈ দেখাই আছোঁ ক'ত আহিছোঁ। তো নামটো এতিয়া মানে বক নকৰোঁ, তো নিশ্চয় আপোনালোকে চাব নামটো ক'ত আহিছোঁ। তো ইমান ধুনীয়া এটা ভিউ, নিশ্চয় আহক। আহিলে নিশ্চয় ভাল হ'ব। ডিষ্ট্ৰিক্ট গোৱালপাৰা। তো প্ৰপাৰ নামটো মই এতিয়া নকওঁ, অলপ পিছত পাই যাব আপোনালোকে ক'ত আহিছোঁ। গেটখন চালে নিশ্চয় ধৰিব পাৰিছে ক'ত আহিছোঁ। Midnight and city lights on the other side. You're calling me up at the same. তো বলক এবাৰ মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ। বামুণে কি কয় ইয়াৰে বিষয়ে, মন্দিৰটোৰ বিষয়ে তো দুই এষাৰ আপোনালোকক জনাব কাৰণে চেষ্টা কৰিম। তো ইয়াৰে বিষয়ে অলপ আমি পৰৱৰ্তীৰ পৰা জানিব বিচাৰিছোঁ। তো এই মন্দিৰটোৰ বিষয়ে অকণমান আমাক ৰাইজে জনালোঁ। মন্দিৰ ইয়াত বহুত মন্দিৰেই আছে। শ্ৰী শ্ৰী সূৰ্য মন্দিৰ, আচ্ছা আচ্ছা, শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ, শ্ৰী বজৰাংগ বুলি মন্দিৰ। ইয়াত হ'ল শিৱৰ যজ্ঞ প্লাছ ধুনীগৃহ, আৰু দ্বিতীয়তে আছে কামাখ্যাৰ ওপৰত পোৱা হৈছে। তাৰপিছত আপোনাৰ বুদ্ধ, জৈন, সনাতন তিনিটা ধৰ্মৰ সংগমস্থল। দ্বিতীয়তে আছে আমাৰ কুবেৰো আছে। এনেকৈ মানে 33 কোটি দেৱতাৰে স্থান বুলি কয়। প্ৰাচীন কালত ব্যাসদেৱে ইয়াত সৃষ্টি কৰিছিল বুলি আমি গম পোৱা হৈছে। আৰু এইটো ব্যাসদেৱে কাশীখন বনাম বুলি ভাবিছিল বুলি আমি পুৰাণত পাইছিলোঁ। আৰু 1 লাখৰ এটা কম শিৱলিংগ পোৱা কাৰণে কাশীৰ লেখীয়াই বুলি ক'ব পাৰি। কিমান আছে শিৱলিংগ? 1 লাখৰ এটা কম। 1 লাখ। বাহ, কি আচৰিত কথা। কাশী বুলি কয়, দ্বিতীয় কাশী বুলিও কয়, কিন্তু ইয়াত মানে ছেকেণ্ড ইলোৰা বুলিও কয় কিছুমানে। মানে কলা সংস্কৃতিবিলাক প্ৰাচীন ব্যাসদেৱৰ সৃষ্টি বিশ্বকৰ্মাৰ দ্বাৰা হৈছিল বুলি আমি অনুমান কৰিব পাৰিছোঁ। আচ্ছা আচ্ছা আচ্ছা। তো এই আৰু শ্ৰী সূৰ্য মন্দিৰৰ কিছু কথা আপোনালোকে নিশ্চয় গম পাওঁ। আৰু যিহেতু এটা আচৰিত কথা শুনা পালোঁ, ইয়াত 1 লাখ মানে শিৱলিংগ এটা কম। তো এটা কম 1 লাখ শিৱলিংগ আছে। শ্ৰী সূৰ্য মেলাখন হয় আমাৰ মাঘী পূৰ্ণিমা। আপোনালোকক সেই মেলাত আহিলে গোটেই কাহিনী ভাৱটো হয়। শ্ৰী সূৰ্য এটা ডাঙৰ এটা মেলা হয়। তো এই মেলাটো মাঘী পূৰ্ণিমাতে হয়। আচ্ছা, মাঘী পূৰ্ণিমাত 7দিনীয়া মেলা। 7দিনীয়া মেলা কাৰ্যসূচী থাকে এইটো। তো নিশ্চয় আহক আপোনালোকে চাওক, ইয়াতে কি ধুনীয়া এটা সুন্দৰ ভিউ। তো বলক এবাৰ আমি কি কি আছে দেখাই লওঁ। তো ইয়াতে দেখোন শ্ৰী সূৰ্য নৌকা বিহাৰ আছে। তো বলক এবাৰ নৌকা বিহাৰলৈ যাওঁ। বলক হোটেললৈকে যাওঁ। তাৰপিছত আমি এতিয়া যাম, খোৱাৰ পিছত যাম, নেক্সট আমি যাম নৌকা বিহাৰলৈ। যিহেতু তাতে এনাৰ্জি লাগিব, পেট্ৰল মাৰোঁতে যিহেতু নৌকাত এনাৰ্জি লাগিব, তো সেইটো কাৰণে কিছু পেটতো দিব লাগিব ন। তো কিছু খাই লওঁ বলক। এবাৰ আহিছোঁ আমি, যিহেতু খাব লাগিব, নৌকা বিহাৰত গ'লে কিছু এনাৰ্জি লাগিব। তো ইয়াতে দাদা দোকানত আহিছোঁ আমি কিছু খাবলৈ। ইচ্ছা দাদা কি খুৱাই? দাদা কি কি আছে? ঘুগনি, পৰঠা, আমলেট। আচ্ছা, চাওমিন খালে চাওমিনো হ'ব, চাওমিনো হ'ব, ঘুগনি হ'ব, পৰঠা হ'ব। থাকক এতিয়া আমলেট আৰু পৰঠা। ঠিক আছে, এতিয়া আমি খাম। কি খাম? পৰঠা। দাদাই পৰঠা বনাইছে, ঘুগুনি, গৰম গৰম ঘুগুনি। তো গৰম গৰম ঘুগুনি পূৰা, লগতে আছে আমলেট। বেছি নেদেখা মানুহৰ লোক লাগিব। আৰু এইফালে আমাৰ ৰেডি আক্ৰমণ হৈ যাব এতিয়া। তো বলক আমি এবাৰ নৌকা বিহাৰলৈ যাওঁ, যিহেতু নৌকা বিহাৰ ৰাস্তা। তো ঠাইখিনি চাই লওক এবাৰ, কি ধুনীয়া প্লেচ, কি সুন্দৰ। তো বলক এবাৰ নৌকা বিহাৰলৈ যাওঁ, মানে ঘূৰিব এবাৰ ঠাইখিনি ইমান ধুনীয়া। চাওক নৌকাবিলাক। তো ইয়াতে কিছু লিখা আছে, যিটো নিয়ম আছে, যিটো ইমান চাফ চিকুণ কৰি ৰাখিছে ঠাইখিনি। তো যিহেতু ইয়াত মানে পানীত কিছুমানে প্লাষ্টিক জাবৰ জোথৰ পেলাই, তাৰ কাৰণে কিবা আজিকালি লিখাই আছে, গোৱা কৰি পানীত প্লাষ্টিক বটল বা চিপছৰ পেকেটবোৰ এইবোৰ পেলাব যিটো নিষেধ আছে। তো বলক এবাৰ আমি টিকেট কাটো। টিকেট কিমান লয় চাই আহোঁ বলক। ভেজান টিকেট কিমান কৰি? 50 টকা এজনৰে, হয় নেকি? তো এজনৰ টিকেট 50 টকা। বোটত যাম।
এবাৰ আমি নাও চলাম। নাও চলাম কেনেকৈ পেডেল মাৰি মাৰি, যিহেতু ভৰি এইটো ইঞ্জিন নাই, ভৰিতে মাৰিব লাগিব। সেইকাৰণে কিছু জোচালি কৰি আহিলোঁ। কি খালোঁ আমি? পৰঠা খালোঁ। তো বন্ধুৱে আমাক টিকেট চাওঁ, টিকেটটো বন্ধুৱে কাটি দিছে 3 জনৰ কাৰণে, 3 জনত এটাই দিছে। তো এইটো হ'ল টিকেট। এইটো হ'ল টিকেট। তো বন্ধু এজনক পালোঁ, ছাবস্ক্ৰাইব কৰিবই। ৰেডি অলৰেডি মানে মোবাইল ওলাইছে, অলৰেডি ৰেডি কৰিছে। তো ধন্যবাদ বন্ধু ছাবস্ক্ৰাইব কৰাৰ কাৰণে। তো একচুৱেলি ইয়াত লাইফ জেকেট আছে, কাৰণ ঠিক নাই পানী যদি পৰি যায়, সেইকাৰণে লাইফ জেকেট ৰেডি। ইপিনে লাইফ জেকেট পিন্ধি আছে, পিন্ধিব লাগে যেতিয়া পানীত যাম। তো অলৰেডি আমি চাওক না কি পেডেল মাৰি আছোঁ। অ' মজা। ইপিনে লাইফ জেকেট পিন্ধিছে, ইপিনে তামাম মাৰিছে। তো ষ্টাৰ্টিং এবাৰ ওপেনে ষ্টাৰ্টিঙো আছে। আমাৰ খেতে পূৰা লাইফ জেকেট পিন্ধিছে। অকণমান ভাগৰ লাগিছে পেডেল মাৰি, যিহেতু তাতে ইঞ্জিন নাই, পেডেল মাৰিব লগা হ'ল। তাতে পেডেল মাৰোঁতে অকণমান ভাগৰ লাগিছে। ধুনীয়া প্লেচ চাওক, ওপৰত পাহাৰলৈ। তো এইখিনি এটা ধুনীয়া প্লেচ। Midnight and city lights on the other side. You're calling me up at the same time. I'm in the daylight. You're calling to say hi, but your words they cry. If there's something that you need to say, I know it ain't easy living inside your brain. তো চাওক কিমান এটা সুন্দৰ পৰিৱেশ। তো এইপিনে আৰু পাৰি উঠিব, কিন্তু অকণমান ভাগৰ লাগিছে, বহুত ওপৰলৈ আহিছোঁ। তো আপোনাৰ তললৈকে দেখাই আছোঁ, চাওক। তললৈকে যাওঁ না ওপৰলৈকে যাওঁ? বলক অকণমান ওপৰলৈ যাওঁ। ঠিক আছে, তো ভাই আমি অকণমান ওপৰলৈ যাওঁ। তো ধুনীয়া ইয়াতে পানী বৈ আছে ওপৰৰ পৰা। এইটো আমাৰ প্ৰকৃতিয়ে কৈছিল শিৱলিংগ ইয়াত এটা কম 1 লাখ। তো আগত অলপ দেখা পাইছে। তো এইটো এটা চাওক শিৱলিংগ, আঙুলি আচলতে শিৱলিংগ। কি সুন্দৰ ভিউ, কিমান সুন্দৰ ঠাই। আহক এবাৰ শ্ৰীসূৰ্য পাহাৰলৈ। এটা মন্দিৰ। About nothing, then you said something under your breath. I can't take it, I know what you're thinking. I wish I could fix this, yeah. এটি হ'ল শিৱ মন্দিৰ, এটা শিৱ মন্দিৰ। তো বলক নেক্সট এটা শিৱলিংগলৈ দেখাই আছোঁ আপোনালোকক। এই চাই লওক, ডাঙৰ শিৱলিংগ। বলক আগলৈকে কিছু দেখাওঁ। বলক অকণমান ধৰক, আৰু ধুনীয়া ঠাইলৈ গৈ আছোঁ এইবাৰ। ধুনীয়া প্লেচ এবাৰ চালোঁ, দেখালোঁ আপোনাক নিশ্চয় দেখাবলৈ। চাওক এই আমাৰ অসমৰ প্ৰাকৃতিক কি ধুনীয়া, চাই লওক কিমান ধুনীয়া ঠাই। চাওক কিমান সুন্দৰ ভিউ। সেই চাওক আপোনালোকক শিৱলিংগ দেখাই আছোঁ। সেই শিৱলিংগ ইয়াত দুটাই আছে। এইটো একচুৱেলি শিলৰে বনোৱা। ইমান ধুনীয়া এটা মানে শিলত
মই বাও লৈছে তো তালৈকে বলক এবাৰ দেখাওঁ পখিলাৰ মাত একচুৱেলি এইটো ভাটৌ চৰাই মাত বহুত ভাটৌ আছে বহুত ওপৰত উৰি আছে এইটো ভাটৌ চৰাই মাত উৰি আছে তো একচুৱেলি কি বৰলটো দূৰৰ পৰা দেখাব খুজিছোঁ ওপৰত যাব নোৱাৰিম যিটো বহুত বৰল উৰি আছে তাত যোৱাৰ লগে লগে এটেক কৰিব আমাক দুজনক বৰলে তে নোযোৱাই ভাল নালাগে আমি টাটা বাই বাই দিলোঁ ইয়াৰ পৰাই যিহেতু ওচৰত নাযাওঁ এইটো দেখা পাইছে এইটো বৰল এইটো এটা বৰল এইটো বৰলৰ বাঁহ এইগিলা এইটো বাঁহ জুম কৰি দেখাই আছোঁ কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে ভাল লাগিলে কি হ'ব অকণমান ভাগৰ লাগিছে তো ভাগৰ লাগিলে কি হ'ব ইমান ধুনীয়া প্লেচ ভাগৰ লাগিলেও মানে গাত নালাগে ইমান ধুনীয়া নাই আহি ভাল লাগছে আপোনালোকে আহিব নিশ্চয় আহিব আপোনালোকে নিশ্চয় আহিব ক'বলৈ অলপ প্ৰব্লেম হৈছে যিয়ে নহওক আপোনালোকে আহিব আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইকো কৰিব আৰু কি কৰিব কমেণ্টো কৰিব শ্বেয়াৰো কৰি দিব শ্বেয়াৰো কৰিব দিছে তো ঠিক আছে পাহৰি নাযাব লাইক শ্বেয়াৰ এণ্ড কমেণ্টো লিখিব তেতিয়া ভাল লাগিব এইটো হ'ল পুৰণা পুখুৰী এটা বহুত পুৰণা প্ৰাচীনৰ পুখুৰী এইটো একচুৱেলি এইটো প্ৰাচীনৰ পুখুৰী তো চাই লওক বহুত আগৰ পৰা এইটো পুখুৰীটো আছে তো যে নহওক ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ যিহেতু বহুত ডাঙৰ হৈ গ'ল তো টেক কেয়াৰ ভালে থাকক আপোনালোকে সুস্থ থাকক আৰু যিমান পাৰে লাইক শ্বেয়াৰ কমেণ্ট কৰিব পাৰিলে ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব আৰু কি কৰিব লাইক কৰি দিব লাইক শ্বেয়াৰ কৰি দিব ঠিক আছে টেক কেয়াৰ বাই বাই